হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। মোৰ বহুকেইগৰাকী ভিউৱাৰ্ছে মাৰ ফুলনিখন এবাৰ চাবলৈ বিচাৰিছিলে, সেইকাৰণে মই আপোনালোকৰ লগত আজি মাৰ ফুলনিখনকে শ্বেয়াৰ কৰিব বিচাৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকল নতুনকৈ ভিউৱাৰ্ছ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন। মায়ে ফুলনিখন খুব সুন্দৰকৈ ৰাখিবলৈ চেষ্টা কৰে, কিন্তু এতিয়া বাৰিষা বতৰ যিহেতুকে সেইকাৰণে গোটেই ফুলনিখনতে বেছিকৈ ঘাঁহ বনে গজি আছে। এতিয়া আহকচোন মাৰ ফুলনিখন চাওঁ। এইকেইজোপা হালধীয়া গধূলি গোপাল, ৰাতি খুব ধুনীয়া লাগে। এফালে বগা নয়নতৰা ফুলি আছে। এইকেইজোপা একজোৰা কেইজোপা যে ইমান ধুনীয়াকৈ ফুলি আছে নহয়, গোটেই গছজোপা ফুলেৰে ভৰ্তি হৈ আছে। আৰু এইজোপা হৈছে দেৱদাৰু আৰু এইজোপা পাইন। আৰু ফুলনিখনৰ কাষে কাষে এনেকৈ দেৱদাৰু লগোৱা হৈ আছে। দেখিবলৈ যে ইমান ধুনীয়া লাগে, গোটেইবোৰ সেউজীয়া। দেখিছেনে কিমান ধুনীয়া লাগিছে। এনেকৈ মায়ে হেংগিং টাবতো এনেকৈ লগাই থৈছে কিছুমান ফুল, আৰু এইফালে বাৰাণ্ডাখনত এনেকৈ ৰাখিছে। এইজোপা হৈছে পৰ্তুলাকা আৰু এইফালে এইজোপা হৈছে হালধীয়া গোলাপ। হালধীয়া গোলাপজোপা খুব ধুনীয়াকৈ ফুলি থাকে। দেখিছেনে কিমান ধুনীয়া লাগিছে। যদি ঘৰত এজোপাও ফুল থাকে তাৰ পৰিৱেশটোৱে খুব সুন্দৰ হৈ পৰে, নহয় জানো? আৰু এইফালে ভিতৰত এনেকৈ গ্ৰিলত হেংগিং টাবত লগাই থৈছে এয়া ফুল। গৰমৰ কাৰণে বহুত ফুল মৰিও গৈছে। আজি মাৰ আপোনালোকৰ ফুলনিখন কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।